হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভাল। এতিয়া ৰাতিপুৱা 4:30 বাজিছে আৰু আমাৰ বেটাই কি কৰিছে চাওক। সি ৰাতিপুৱা কেতিয়াবা 3টাতে কেতিয়াবা 4টাতে এনেকৈ উঠি দিয়ে। সোনকালে উঠে, ৰাতি অকণমান সোনকালে শুৱে, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি দিয়ে আৰু আমাৰ সদায় এনেকুৱা হয়, ৰাতিপুৱা সোনকালে উঠিব লাগে। গতিকে এয়া সি ধুনীয়াকৈ ৰাতিপুৱা 4:30 বজাত উঠি 4টামান বজাতে উঠিলে মানে এতিয়া একদম তাৰ কামত ব্যস্ত হৈ আছে সি। আৰু মই আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এইকেইদিন খুব বেছি গৰম পৰিছে আৰু যিমান সোনকালে পাৰোঁ সোনকালে খিৰিকীবিলাক খুলি দিওঁ অকণমান, যাতে বতাহ এটা সোমায়, কিন্তু বতাহো নাই এইকেইদিন, ইমানেই বেছি গৰম পৰিছে। এয়া 4:30 বজাত আপোনালোকক পৰিৱেশ আজিকালি মানে একদম সোনকালেই ৰাতিপুৱাই যায় আৰু মই আগফালে লৈ আহিছোঁ বাৰাণ্ডাতে বহি পেলাই বোলো চাহ একাপ খাওঁ। আৰু এয়া মানে 4টা বজাৰ আগতেই ৰাতিপুৱাই দিয়ে আজিকালি। ধুনীয়াকৈ বেলিটো ওলাইছে, মানে আহিলে আৰু গৰম আকৌ দিনটোলৈ। আৰু এয়া একদম ধুনীয়াকৈ সি একদম বাহিৰৰ পৰিৱেশটো এনজয় কৰি আছে ষ্টলাৰত বহি পেলাই। সি বাহিৰত থাকি খুব ভাল পায় আৰু মই যিমান পাৰোঁ ৰাতিপুৱা অকণমান বাহিৰত আনো। ৰাতিপুৱা কোমল ৰ'দটো মই তাক দিবলৈ চেষ্টা কৰোঁ, দিনততো বহুত বেছি চোকা ৰ'দ, গতিকে দিব নোৱাৰি। গতিকে সি বাহিৰত থাকি ভাল পায় আৰু বাহিৰতে মই এনেদৰে অকণমান ৰাখোঁ। গতিকে সেয়া সি একদম ধুনীয়াকৈ বাহিৰলৈ চাই আছে আৰু বাহিৰখন চাই বহুত ভাল পায় সি। এইফালে চোৱা, এইফালে আমি চুলি কাটিবলৈ যাওঁ, কৈ দিয়া চুলি কাটোংগে, এইটো চুলিকেইডাল কাটি আহোঁগৈ, হয় নাই? তাৰ চুলিকেইডাল অকণমান দীঘল হৈছে, দীঘল মানে ঠিক দীঘলো নহয়, মানে পিছফালৰ চুলিকেইডাল দীঘল হোৱাৰ কাৰণে অকণমান পাক খাই গৈছে। সেইবাবে ভাবিছোঁ অকণমান কটাই আহোঁগৈ। আজি প্ৰথম কাটিম, কেনেকুৱা ৰিয়েকশ্যন কৰে গম নাপাওঁ। তাই একেবাৰে সৰুতে মানে এমাহতে মায়ে চুলিকেইডাল এমাহ হওঁতেই অকণমান কাটি দিছিলে। তাৰপাছৰ পৰা তাক চুলি কটা হোৱাই নাই আৰু তাৰ চুলিখিনি অকণমান পাতল আছিলে, এতিয়া অলপ গজিছে, সেইবাবে কাটিবলগীয়া তেনেকৈ হোৱা নাই। আজি কাটোংগে আৰু কাটি আহি আপোনালোকক দেখাম বাৰু। এইটো কোন? এয়া তাক চুলি কাটি আনিলোগৈ। চুলি কাটোতে অকণমান আমনি কৰিলে, সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'লে, মানে মই বাপেকে দুইটা ধৰি আছোঁ। তাৰপিছতে কাটিবলৈ অকণমান দিলে আৰু তাৰপিছতে আহি পেলাই তাক গা মূৰ ধুৱাই দিলোঁ আৰু সি ধুনীয়াকৈ এতিয়া শুইছে। তাৰপিছত শুই উঠাৰ পিছত আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। উঠিলে উঠিলে এফালে চাই দিয়া, বহুতেই ফুলা জলপান খাবা। এতিয়া সি শুই উঠিছে, গতিকে তাক অকণমান খুৱাই লওঁ। খাবা না জলপান? খাবা? সি কৈছে বেটাটো আমাৰ সোণগুটিটো আজিহে পিন্ধাইছোঁ আকৌ। শুৱাই দিয়া আমাৰ ধুনু এইটো আমাৰ গোলুমলুটো ই গৰমত তোমালৈ বাহিৰত দাদা এটা ৰৈ আছে, ফটো মাৰিব তোমাক, ব'লা। বাহিৰত এইফালে চোন, এইফালে ফাঁচি গলি আৰু
নেক্সট দিনাখন হয়, কালি আৰু ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া সি বাপেকৰ লগত আবেলি সময়ত অকণমান খেলিছে। বাপেকক খুব কম সময় পায় দিনটোত, স্কুললৈ যায়, স্কুলৰ পৰা অহাৰ পিছত অকণমান সময় পায়, তাৰপিছত আকৌ ৰাতি সি 8টা বজাৰ পিছতহে লগ পায়, যদি সি সাৰে থাকে। সাৰ পাই নাথাকিলেতো ৰাতিও লগ নাপায়। গতিকে সেই বাপেকৰ লগত যিকণ সময় পায় সেইকণ সময়ত খেলে, আৰু বাপেকেও সেইকণ সময় যিমান পাৰে তাক সময় দিবলৈ চেষ্টা কৰে। এতিয়া ধুনীয়াকৈ খেলি আছে সি বাপেকৰ লগত। খেলিছা? কোনটো খেল খেলিছা? কি খেল খেলিছা বেটা? অহ অহ, কোনটো 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 লাগিব? এইটো লাগিব? ল'ৰা খোৱালোঁ, ভাত পানী বনালোঁ, বনাই মেলি আজৰি হ'লোঁ। এতিয়া 9টা বাজিছে। মই আজৰি হৈ গ'লোঁ ভাত পানী বনাই মেলি, কিন্তু কাম অলপ আছে কৰিবলৈ। কাম মানে বহুত কাপোৰ জাপিবলৈ আছে। ল'ৰাৰ কাপোৰ সদায় বহুত ওলাই কিবা কিবি, তো কাপোৰ ওলাই এইকেইদিন গৰম পৰিছে যিহেতু, গতিকে তাৰ কাপোৰখিনি জাপিবলৈ আছে। আমাৰ কাপোৰ গোটেইখিনি ধুই মেলি ৰাতিপুৱা ল'ৰালৰি জল্দি হয়, ৰাতিপুৱা সোনকালে উঠোঁ, গতিকে ভাগৰো লাগে ৰাতি শুৱালে। এতিয়া সেই কামখিনি কৰি নথলে আকৌ পিছদিনাখনিলে ৰাতিপুৱালে কাইলৈ মোৰে দিগদাৰ হ'ব। সেইকাৰণে মই ভাবিছোঁ কামখিনি কৰি লওঁ, মানে কাপোৰ কানিখিনি গোটেইখিনি জাপি মেলি আজৰি হৈ লওঁ, তাৰপাছত ভাত পানী বাঢ়ি মেলি খাই মেলি চেমেটি ধুই মেলি শুব লাগিব। সেইকাৰণে সেইখিনি কৰি লওঁ, তাৰপিছতে বাকী ভাত খামগৈ। আৰু মই মানে এই ল'ৰা শোৱাৰ সময়কণেই পাওঁ ভালদৰে কামখিনি কৰিবলৈ। সি উঠি থকাৰ সময়কণটো বিৰাট বেছি জল্দি হয়, দৌৰা দৌৰি কৰি গোটেই কামখিনি কৰিব লাগে। ৰাতিপুৱা বহুত সোনকালে উঠিব লাগে, সি ৰাতিপুৱা সোনকালে উঠি যায় কেতিয়াবা, গতিকে মই তাৰ লগতে উঠিবলগীয়া হয়। তেনেকুৱা হয় কথাবিলাক, যিহেতু মই গোটেই কামখিনি অকলেই কৰিব লাগে, তাকো চম্ভালিব লাগে গোটেই দিনটো। সেইকাৰণে অকণমান কষ্ট হয়, কিন্তু উপায় নাই, কষ্টটো কৰিবই লাগিব। মাকৰ দায়িত্বখিনিতো পালন কৰিবই লাগিব। গতিকে মাকৰ দায়িত্বখিনি যিমান পাৰোঁ সিমান ভালদৰে মই চেষ্টা কৰিছোঁ পালন কৰিবলৈ। এতিয়া ঘৰত বেলেগ মানুহ কোনো নাই অকণমান সহায় কৰি দিবলৈ, ময়ে যিমান পাৰোঁ কৰিব লাগে। কাম কৰাৰ উপৰিও তাক ধৰা মেলা, তাৰ গোটেই কামখিনি কৰা, তাক চম্ভালাটো, এতিয়া যিহেতু অকণমান ডাঙৰ হৈছে তাক চম্ভালিবলৈ অকণমান কষ্ট হৈছে। তেনেকৈ দিনটো পাৰ কৰোঁ। তাৰ মাজত ভিডিঅ' যিমান পাৰোঁ অকণমান ভিডিঅ' কৰিবলৈ এতিয়া চেষ্টা কৰিছোঁ, যিহেতু আপোনালোকৰ কাৰণেও কৰিছোঁ, লগতে তাৰ কাৰণেও, মানে সৰুকালৰ সময়বিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। তাৰ এক্টিভিটিখিনি সি গ'লে ডাঙৰ হ'লে চাই ভাল পাব, লগতে আমিও বিচাৰোঁ তাৰ সৰুকালৰ সেই সময়বোৰ ধৰি ৰখাটো। এই সময়খিনিক ইউটিউবত সাঁচি ৰখাটোৱে আচলতে ভাল এটা সুযোগ বুলি মই ভাবোঁ। সেইবাবে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভিডিঅ'বোৰ কৰি যাবলৈ। ভিডিঅ'বোৰ কৰাটো হয়, কিন্তু ভিডিঅ' এডিট কৰি আপলোড কৰিবলৈহে থাকি যায়। বহুত ভিডিঅ' কৰি থোৱা হৈছে, কিন্তু আপলোড কৰিব নোৱাৰোঁ। ল'ৰাক মাহঁতৰ ৰুমত শুৱাই থৈ আহিছোঁ, নহ'লে যে মানে ৰুমত যদি শুৱাই থওঁ তেতিয়া মই একোৱে কৰিব নোৱাৰোঁ, মানে শব্দ শুনিলেই সাৰ পাই যায়। গতিকে তাৰ মাহঁতৰ লগত ৰুমত শুৱাই থৈ আহি মই ৰুমটো চিজিল কৰি লওঁ, তাৰপিছত আমাৰ ৰুমলৈ নিম। গতিকে মই কামখিনি কৰি আজৰি হৈ লওঁ।